তো গাইস আজি গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে হৈ আছে এয়াৰফোর্স শো তো বলক আজি আপোনালোকক দেখুৱাম আৰু মই আছো বৰ্তমান গুৱাহাটী হাতীগাঁও ইয়াত থাকিছিলো ৰাতি এতিয়া বাজে প্ৰায় 10টা মান বাজে কাৰণ এই 12টাৰ পৰা শো আৰম্ভ হ'ব তো বলক আৰম্ভ কৰো এতিয়া বেক চেক লৈ ৰুমৰ পৰা ওলাই দিলো আৰু এতিয়া ডাইৰেক্ট গৈ আছো লাচিত ঘাট তাত হৈ আছে আৰু গাইস টম বাছত কৰি আহি পালো ফেন্সি বাজাৰ আৰু ইয়াত অলপ ভিৰ লাগি গল গাইস মানুহ চাওক গাইস লাখ লাখ মানুহ আহিছে এয়াৰফোর্স শো চাবৰ কাৰণে লাচিত ঘাট তো বলক দেৰি নকৰি আপোনালোকক এয়াৰ শো দেখাও ইয়াত ৰাফেল আৰু ফাইটাৰ জেট হেলিকপ্টাৰ সব উৰিব আজি আমাৰ গুৱাহাটীৰ আকাশত তো বলক দেখুৱাও তো দেখুৱাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট যে আপোনালোকে জাস্টিস ফৰ জুবিন গাৰ্গ কমেন্ট কৰি দিব এণ্ড জয় অসম তো বলক দেখুৱাও প্ৰথমে আহি দেখা পালো এই সিনটো তো আপোনালোকে দেখিছে হয়তো আগতে তেনেকুৱা ভিডিঅ' কিন্তু এইটো অলপ বিশেষ ভিডিঅ' কাৰণ এইটো আমাৰ অসম গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'ব গৈ আছে তো ভিডিঅ'টো মন দি চাই থাকক খুব ধুনীয়া এটা ভিউ অসমত প্ৰথমবাৰৰ বাবে চাব পাৰিছে আপোনালোকে আৰু গাইস ইয়াত বহুত মজা এটা ভিউ আছে আপোনালোকক দেখুৱাই আছো এইকেইটাও কিন্তু বহুত ধুনীয়া লাগিছে আৰু আপোনালোকে আহিছে নে নাই কমেন্ট কৰি জনাবচোন কোনে কোনে আহিছে আৰু এয়া চাওক কি ধুনীয়া এটা গ্ৰাউণ্ড দিছে চাওক আপোনালোকে আৰু এইটো মজা দিছে কিন্তু আৰু এটা যে আছে আপোনালোকে চাই থাকক কিন্তু এটা মিসিং পইণ্ট পালো তাত মানে তাত এইটো চাওক লাভ বনাইছে কি ধুনীয়াকে লাভ বনাইছে চাওকচোন এবাৰ আপোনালোকে মজা বনাইছে কিন্তু ইয়াত এটা কমি আছে মানে লাভটোত মানে জেডজি থাকিলে কিবা ভাল লাগিলে হয় নে নহয় গাইস কওকচোন জেডজি এটা থাকিব লাগিছিল কিন্তু দেই আৰু বহুত কেইটা আপোনালোকক দেখাব নোৱাৰিলো কাৰণ মই যোৱা লেট হৈ গ'ল মানে 12:30 পৰা আৰম্ভ হ'ল মই মানে 1টা বজাত গৈ পাছো কাৰণ ইমান ট্ৰেফিক লাগিছে যিসকল আহিছে সেইসকলে গম পায় তো আজি ভিডিঅ'টো ইমানই আছিল ভাল লাগিলে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং ভিডিঅ' আকৌ এবাৰ কৈ দিছো দে জাস্টিস ফৰ জুবিন গাৰ্গ লিখিব নাপাহৰিব #জাস্টিস ফৰ জুবিন গাৰ্গ এইটো কিন্তু কমেন্ট কৰি যাবই হা থ্যাংক ইউ